আছোঁ মই পূজা ৰাজবংশী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা উঠি মুখ ধুই গাটো ধুই আৰু চাহ এতিয়া খোৱাই নাই বা চাহ বনাই আছে। তো চাহ খাম এতিয়া, চাহ খাই আৰু ভাত খাওঁ, ভাত চাত খাই ওলাওঁ আৰু এতিয়া যাম আমাৰ গাঁৱৰ ঘৰত। তো চাই থাকিব আজিৰ দিনটো গাঁৱৰ ঘৰত। ফ্ৰেণ্ডছ এতিয়া ঘৰত যাব ওলালোঁ। তো এতিয়া যাওঁ আৰু ঘৰত ৰ'দো দিছে বহুত। তো ইয়াত চাওক, এইটো হ'ল মোৰ বা মাজু বাইদেউ মোৰ, আৰু এইটো মোৰ মাজু বাইদেউৰ ল'ৰা, এইটো ছোৱালী বাইদেউৰ, আৰু এইটো বাইদেউৰ মোৰ জা হয়। তো এতিয়া যাওঁ আৰু তো বাই বাই, ভিডিঅ'টো চাই থাকিব। ঘৰততো দেখামেই আপোনালোকক কি কৰোঁ। তো বাই, আমি ঘৰত যাই আছোঁ। ঘৰ পামেই, বেছি নাই আৰু পাব, অলপ আছে। তো ইয়াত তাই চাওক শুই আছে। যাই আছোঁ আৰু ঘৰত যাই আপোনালোকৰ লগত কথা পাতি আছোঁ আৰু চাই থাকিব ভিডিঅ'টো। ফ্ৰেণ্ডছ ঘৰ আহি পালোঁ, আহিব 1 ঘণ্টাই হ'ল। তো নাজানেই তো ঘৰত নাথাকিলে মানুহ ঘৰৰ কি অৱস্থা হয়। তো ঘৰ চৰ চাফা কৰি গোটেইখিনি কৰি গা ধুই আহি অলপ ফ্ৰেছ হৈ ল'লোঁ। তো এতিয়া আছোঁ আৰু এনেই, ইমান গৰম। তো ইয়াত চাওক, তাই খেলি আছে, বহুত ভাল পাইছে, ইয়াত লগ পাইছে, ফুৰিব পাইছে। তো দৌৰি আছে, ঘৰত আহিব পৰা ঘৰত নাই, তাই ফুৰিয়ে আছে, ইটোৰ পৰা সিটো, সিটোৰ পৰা ইটো, এনেকৈ কৰি আছে। তো চাই থাকিব ভিডিঅ'টো ৰাতিলৈ। ফ্ৰেণ্ডছ এতিয়া ফুৰি আছোঁ অলপ গাঁৱতে, অলপ ফুৰিলোঁ। কালি পিন্ধটো আছোঁ, তো পৰহিটো যামেই, সেইকাৰণে ফুৰি আছোঁ। তো ইয়াত চাওক আমাৰ গাঁওখন, আৰু আমাৰ আলহী আহি পালে। ইয়াত চাওক, এইটো মোৰ ননন হয়, আৰু এইটো কুৰমা, আৰু এইটো ভাগিন। সি নাচাই, লাজ কৰিছে। তো তাই আছে তাতে মাজু বাইদেউহঁতৰ ঘৰত, মানে মোৰ মাজু যাৰ ঘৰত আছে। মোৰ শাহুমা আহি পাইছে, তো শাহুমাৰ লগত আছে। এতিয়া ঘৰত যা আছোঁ, ৰমি গৰম বহুত। তো কথা পাতি আছোঁ ৰাতিলৈকে। এতিয়া চাওক, তাই এতিয়া ৰুমত ওলাব নোৱাৰে না। ইয়াতে দেখিছেনে কেনেকৈ ধূলি বালি লাৰি খেলি আছে। ইয়াত দেখিছে, আহিবৰ পৰা বজ্জাতি কৰি আছে। ইয়াত চাওকচোন, গুণু দিয়াচোন আহা। চাওক কেনেকৈ দৌৰি আছে, ধূলি বালি লাৰি একদম। ৰ'বা মই সুধিম এতিয়া, ৰ'বা। এয়া আমাৰ ভাগিনে এতিয়া গাঁৱৰ পৰিচয় দিব, দিয়া কোৱা। আৰু দেউতাৰ নাম ফ্ৰেণ্ডছ। তো ৰাতিপুৱা উঠিলোঁ, উঠি গা পা ধুই আহি এতিয়া চাহ খালোঁ, চাহ খাই অলপমান বহি আছোঁ। তো এয়া চাওক, তাই উঠাই নাই এতিয়ালৈকে, শুই আছে। আৰু এতিয়া আহি আছে আলহী। তো আলহী অহাৰ কাৰণ হৈছে, আজি আমাৰ হৈছে আইতাৰ বছৰেকী। তো চাই থাকিব আজিৰ দিনটো, কি কৰে কি নকৰে আপোনালোকক মই গোটেইখিনি দেখাই যাম। এতিয়া ৰেডি হৈ ল'লোঁ আৰু কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। কাপোৰ কি পিন্ধিব দেখিছেনে, ঘামি একদম অৱস্থা নাই আৰু। তো এতিয়া শ্ৰাদ্ধ চলি আছে আইতাৰ। যিখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম আৰু, গমেই পায় আৰু মানুহ থাকে, কাম থাকে, তথাপিতো যিখিনি পাৰোঁ মই আপোনালোকক দেখাই থাকিম আৰু। তো চাই থাকিব ভিডিঅ'। এয়া আইতাৰ এতিয়া শ্ৰাদ্ধ চলি আছে। তো এইটো ডাঙৰ দেউতা হয়, ডাঙৰ দেউতা শ্ৰাদ্ধত বহি আছে। আর বেলপাত্র ওম গ গণেশ্বরায় নম, আর বেলপাত্র ওম সর্বৈব ঋষি বে নম, আর বেলপাত্র ওম সর্বৈব ঋষি পত্নী বে নম। এটা বেলপাত্র আর্য করক, ভগনে খালি প্রমুখ বাসুরে বতা, ইয়াগস্ব দেবতা ইয়াগস্ব ইয়াত্রিষ্ট ইম দশাঙ্গুলম, ভগবতে বাসুদেবায় যজ্ঞেশ্বৰ ভদৰক, যজ্ঞেশ্বৰ যজ্ঞ পুৰুষে আছে নাৰায়ণ। এয়া আইতাৰ পিণ্ড ভাঙাব গৈ আছে ডাঙৰ দেউতাই। ফ্ৰেণ্ডছ আজিৰ দিনটোতো আপোনালোকৰ কি হৈছে, আমাৰ ঘৰত কি হ'ল গোটেই দেখালোৱে। তো এতিয়া ৰাতিও হ'ল। তো এতিয়া মই খানা পিনা বনাওঁ, তো বহুত কাম আছে, আলহীও আছে। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু শেষত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো যিমান কৰে সিমান শ্বেয়াৰ কৰি দিব। বাই বাই।